মাথা মাৰিব লাগিব কোনে মাথা মাৰিব লাগিব যিজনে টিম বনাইছে ধৰক আপুনি আজি টিম বনাইছে আপোনাৰ ওপৰৰ ৱাইলেটৰ দ্বাৰা আপোনাৰ লেগ বহুত গৈ আছে মানে লেগ বহুত কিজন মানুহ ব্যক্তিয়ে তাত ইনভেষ্ট কৰিছে তেওঁলোকৰ তলতো ইনভেষ্ট কৰিছে ফাৰ্ষ্ট লেভেল সেকেন্ড লেভেল থাৰ্ড লেভেল তেনেকৈ সেই বস্তুখিনি আপোনাৰ যেতিয়া ডলাৰ যেটো LGNS টোকেনৰ ভ্যালুটো কমি আহিবতো তাত ডলাৰৰ ভ্যালুটো কমি আহিব আৰু তাত কি হয় আপুনি ডলাৰটো মেইনটেইন কৰি ৰাখিব লাগিব তেতিয়াহে তাৰ যিখিনি স্প্ৰেডাৰ ৱেব তাৰ যিখিনি আপোনাৰ ৰেফাইল ইনকাম হে ৰেফাইল ইনকাম খিনি পাব হেতু মেইনটেইন কৰাটো হৈছে যি সকলে টিম বনায় তেওঁলোকৰ দায়িত্বত থাকে जो काम मैं कर रहा हूं ना उसमें टाइम लगेगा ये कोई जुआ नहीं है जो खेल के रातों रात करोड़पति बन जाऊंगा देर से बनूंगा लेकिन बेहतरीन बनूंगा नमस्कार কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৱে ভালে নহয় জানো মই যেটো কনসেপ্টত আজিলৈকে কাম কৰি আছো বৰ্তমান সময়ত কাম কৰি আছো অৰিজিন LGNS টোকেন এই কনসেপ্টত মই কাম কৰি আছো কাম কৰি ভাল লাগিছে কাৰণে মই ইয়াত মই যিমানখিনি পাইছো যে দুইয়ে পইচা পাইছো আৰু দুই এক জ্ঞান পাইছো সেই জ্ঞানখিনিকে মই আপোনালোকৰ মাজত মই শেয়াৰ কৰিব বিচাৰো আৰু যাতে আপোনালোকেও এই প্ৰজেক্টৰ পৰা দুই টকা ইনকাম কৰিব পাৰে আৰু দুই এটা এই প্ৰজেক্টৰ বিষয়ে কথা জানিব পাৰে এটা কথা মন কৰিব যে মই কোনো ফাইনান্সিয়াল এডভাইজাৰ নহয় আৰু এই কাৰণে মই এই কথাষা কৈছো মই এই প্ৰজেক্টৰ পৰা যিখিনি জানিছো যিখিনি বুজিছো সেইখিনিহে মই আপোনালোকক কৈছো যে আপোনালোকে কৰিবই লাগিব যে আপোনালোকে এই কামটো কৰক মই কাকো প্ৰেছাৰাইজ কৰা নাই প্ৰথম কথা আপোনালোকে সাধ্য অনুযায়ী ইয়াত আহিব পাৰে এই কথাকাহে মই কৈছো ঠিক আছে মই এটা মেইন পইণ্টলৈ যাও চাওক মোক ৰাতিপুৱাৰ পৰা আজি বহুত কিবা ফোন আহিলে বহুত কিজন ব্যক্তিয়ে মোলে ফোন কৰিলে যে অৰিজিন LGNS যেটো টোকেন লৈছিলো হে টোকেনটো ভ্যালুটো ইমান কমি গৈ আছে তো আমাৰ লাভ কোপা হ'ব হে কথাখিনিক লৈ পিনি মোক বহুত কেজনে একেটা কথাই মাৰ্কেট ইমান কমি গল মাৰ্কেট ইমান ডাউন হৈ গল কি হ'ব দাদা তেনেকুৱা কথা কিছুমান কৈ আছে তো মই তেওঁলোকক বিশেষ একো কথা কোৱা নাই মই এটাই কথা কৈছো যে চাওক এই টোকেনটো ললে আপোনাৰ মাৰ্কেট কমিলো মাৰ্কেট বাহিলো বা যদি মাৰ্কেট আপোনাৰ কমিও আহে $10 চুৱেগে তথাপিতো আপোনালোকৰ ইয়াত লোকসানৰ ৰাস্তা নাই একেবাৰেতো কমি আহিব হেতুটো মই নাভাবো কিন্তু $10 যদি অন্তত হৈ থাকে তো আপোনালোকে ইয়াত কোনো টেনচন লোৱা কথা আহি নপৰে কাৰণ কেলে এই টোকেনটোৱে হৈছে আনষ্টেবল টোকেন ই কোনো ষ্টেবল টোকেন হয় ইয়াৰ যিখিনি মেকানিজম খিনি বহুত বেলেগ আপোনালোকে আগৰ প্ৰজেক্ট বা এতিয়া প্ৰজেক্ট মই এবিলাক নকওঁগে যিবিলাক প্ৰজেক্ট আছে সেই প্ৰজেক্ট বিলাকৰ তুলনাত বৰ্তমানৰ যিখিনি প্ৰজেক্ট আছে সেই বৰ্তমানৰ প্ৰজেক্টখিনিৰ তুলনাত এই প্ৰজেক্টটো বহুত এটা সুন্দৰ প্ৰজেক্ট এই প্ৰজেক্টটো মেকানিজমখিনি বহুত ধুনিয়া আপোনালোকে নিশ্চয় গম পায় কথাখিনি ইয়াৰ PDF চাইছে ইয়াৰ পৰা আপোনালোকে কেনেকে আপোনালোকে টোকেনটো কম্পাউন্ডিং হৈ পিনি বা তাৰ যিখিনি ইন্টাৰেষ্ট হৈ পিনি আপোনালোকৰ বাহি গৈ আছে এই কম্পাউন্ডিং যেটো ইন্টাৰেষ্ট দি আছে তো সেই বস্তুখিনিয়ে কি কৰিছে আপোনালোকৰ মাৰ্কেট ভ্যালুটো যদিও কমি আহে তো তাতে আপোনালোকৰ মেকআপ হৈ বেছিয়ে হ'বগে মই এটা আপোনালোকক তুলনা দিও তো মই এটা ইনে এক্সাম্পল কওঁ তো এখন মাৰ্কেট শেয়াৰ মাৰ্কেটৰ আপোনাৰ যেতিয়া সেলাৰ বেছি হয় তো দাম কমিবই আপুনিও যদি সেল কৰে মইও যদি সেল কৰো আৰু যদি 10 জনে 100 জনে কোটি জনে লাখ জনে যদি সেল কৰে তেতিয়া হলে কি হ'ব তো অটোমেটিক্যালি দাম কমিব যদি বাই কৰে তেতিয়া হলে কি হ'ব দাম বাঢ়িব এই কথাকে নিশ্চয় আপোনালোকে নজনা নহয়
এক্সাম্পল মই কৈছোঁ যে এতিয়া বৰ্তমান মাৰ্কেটতে যিকোনো এটা বস্তু যদি নতুনকৈ আহে, পাচলি হওক যে কি যিয়ে নহওক, এটা বস্তু যদি আপোনাৰ মাৰ্কেটত যদি নতুনকৈ ওলায়, এজন ব্যক্তিয়ে আনি উলিয়াই, সেইটো দাম তাৰ কি হ'ব? আমি দামতে কিনিব লাগিব, দামতে খাব লাগিব বা দামতে ল'ব লাগিব। কাৰণ মাৰ্কেটখনৰ ভিতৰত তেওঁৰ ওচৰতে বস্তুটো আছে, তো তেওঁ দামতেই বিক্ৰী কৰিছে, দামতেই বিক্ৰী হ'ব। কাৰণ বস্তুটো কমকেনে ওলাইছে। বায়াৰ যি হ'ব তেওঁ দামত কিনিব লাগিব, যিসকলে কিনিবতো দামত কিনিব লাগিব। যেতিয়া সেই বস্তুটো ইজন সিজনকেনৰ ওচৰত যেতিয়া এভেইলেবল হ'ব, তো তেতিয়া কি হ'ব? দাম কমি যাব। যিটো বস্তু মূল্য আমি যদি 100 টকা, ছাপ'জ এক্সাম্পল 100 টকা দি পিনি কিনি খাইছোঁ, কেজি বা যিয়ে নহওক, যি প্ৰডাক্ট নহওক, 100 টকা দি পিনি যদি কিনিছোঁ, তেতিয়াহ'লে এজন ব্যক্তিৰ ওচৰতে সেই মাৰ্কেটখনৰ সেইজন ব্যক্তিৰ ওচৰতে আছে, তো 100 টকা কেনে মই কিনিলোঁ। তো তেনেকৈ কৰিলে পিনি 10জন ব্যক্তিৰ ওচৰত যেতিয়া ওলাবগৈ, তো তেতিয়া কি হ'ব? 100 টকাৰ পৰা নামি আহি 20 টকা হৈ যাবহি। হ'বনে নহয় বাৰু? আপোনালোকে নিজে ভাবক। তো আমাৰ এই যিটো অৰিজিন LGNS টোকেন কনচেপ্ট, সেই কনচেপ্টটো বা এই প্ৰজেক্টটো যেতিয়া আপোনাৰ শ্বেয়াৰ মাৰ্কেটত তাৰ দাম কমিব, তেতিয়াই আপোনালোকে ভাবি ল'ব যে তাত চেলাৰ বেছি হৈছে, চেল বেছিকৈ কৰিছে। মানুহে মানে চেল, আপুনি পাইছে, মই পাইছোঁ, চবেই যদি চেল কৰোঁতো তাৰ দামটো অট'মেটিকেলি কমি আহিব। যদিহে বাই কৰে মানুহবিলাকে, বা যেতিয়া আপোনাৰ শ্বেয়াৰ মাৰ্কেটত বাইং বেছি আহিব বা বাই কৰা মানুহ বেছি আহিব, তো তাৰ দামটো অট'মেটিকেলি বাঢ়ি আহিব। এই কথাখিনি আপোনালোকে বিশেষকৈ মই আপোনালোকক বুজাব নালাগে, আপোনালোকে নিজে বুজি পায়। গতিকেলৈ মই জাষ্ট এটা এক্সাম্পলহে ক'লোঁ। তো মোক বহুতকেইজন ব্যক্তিয়ে এই কথাটোক লৈ পিনি মোলৈ ফোন কৰি আছিলে। মই তেওঁলোকক এটাই কথা, চাওক, দাম কমিছে, দাম বাঢ়িব, টেনশ্যন ল'ব নালাগে। কিন্তু দাম কমিলেও আপোনালোকৰ লোকচান নাই। যিটো দি আছেতো আমাক এটা জোখতেই দি আছে না। 0.2 to 0.4 ভিতৰত যিটো আমাৰ ৰিভেষ্ট আহিছে, তো ৰিভেষ্টটো আমাৰ কি হৈছে? কমাইতো দিয়া নাই না, 0.2 কেনে কমলৈ যোৱা নাইতো। 0.4 কেনে ওপৰলৈ গ'লেতো আপোনালোকৰ কপালে ফুলিলে। ধৰক 0. এটা ছিষ্টেমত যেতিয়া নেকি যে 0.4 তাৰ ভিতৰতে আমাক দি আছে, তো আমাৰ লোকচান ক'ত হৈছে? আমিতোতো তাত যিখিনি ইনভেষ্ট কৰিছোঁ বা যিখিনি হেৰি কৰিছোঁ, তাৰটোতো আমি ইণ্টাৰেষ্টখিনি আমি পাই আছোঁ। তো লোকচানটো তেনেকৈ নাই। কোৱান্টিটি, এতিয়া ধৰক ডলাৰৰ ভেলুটো যেতিয়া কমি আহিব বা LGNS ভেলুটো যেতিয়া কমি আহিব, টোকেনৰ ভেলুটো যেতিয়া কমি আহিব, তো আমাৰ ডলাৰৰ ভেলুটো কমি আহে। তাত মাথা মাৰি লাভ নাই, মাথা মাৰিব লাগিব। কোনে মাথা মাৰিব লাগিব? যিজনে টীম বনাইছে। ধৰক আপুনি আজি টীম বনাইছে, আপোনাৰ ওপৰৰ আপোনাৰ ৱালেটৰ দ্বাৰা আপোনাৰ লেগ বহুত গৈ আছে, মানে বহুতকেইজন ব্যক্তিয়ে তাত ইনভেষ্ট কৰিছে, তেওঁলোকৰ তলতো ইনভেষ্ট কৰিছে, ফাৰ্ষ্ট লেভেল, ছেকেণ্ড লেভেল, থাৰ্ড লেভেল, তেনেকৈ সেই বস্তুখিনি আপোনাৰ যেতিয়া ডলাৰ যিটো LGNS টোকেনৰ ভেলুটো কমি আহিবতো, তাত ডলাৰৰ ভেলুটো কমি আহিব। আৰু তাত কি হয়, আপুনি ডলাৰটো মেইনটেইন কৰি ৰাখিব লাগিব। তেতিয়াহে তাৰ যিখিনি স্প্ৰেডাৰ ৱেব, তাৰ যিখিনি আপোনাৰ ৰেফাৰেল ইনকাম, সেই ৰেফাৰেল ইনকামখিনি পাব। সেইটো মেইনটেইন কৰাটো হৈছে যিসকলে টীম বনায় তেওঁলোকৰ দায়িত্বত থাকে, বা তেওঁলোকে সেইটো বিশেষকৈ মাথা মাৰিব লাগে। যেনে ধৰক মই আজি টীম বনাই আছোঁ, মোৰ আজি লাগে 2000 USDT মোৰ ভাগৰ মেইনটেইন হৈ থাকিব লাগে। তো মোৰ 2000 USDT মোৰ বৰ্তমান যদি মেইনটেইন হোৱা নাই, তো মই তলৰ যিসকল ব্যক্তিয়ে মোৰ কাম কৰি আছে, তলৰ যিসকলৰ পৰা মই স্প্ৰেডাৰ ৱেব বা যিখিনি মই টীম ইনকাম পাই থাকোঁ, সেই টীম ইনকামখিনি যেতিয়া মোৰ ডলাৰ ভেলুটো তাত যেতিয়া কমি আহিব, তেতিয়া কি হ'ব? মোৰ স্প্ৰেডাৰ ৱেবটো কমি আহিব। তো মই তাক যদি আকৌ মই টোকেন কিনি তাত যদি ডলাৰ ভেলুটো যদি মই মেইনটেইন কৰি থাকোঁ, তেতিয়াহ'লে মই সেই
ৰেফাৰেল ইনকামখিনি যিখিনি বা স্প্ৰেডাৰ ৱেব যিখিনি সেইখিনি মই একেই থাকিম তো টিম বনোৱাসকলৰ কাৰণে এইটো প্ৰব্লেম হ'ব পাৰে কিন্তু যিসকলে ইয়াত ইনভেষ্ট কৰি লৈ পিনি বহি আছে তো তেওঁলোকৰ একো লোকচান নাই ঠিক আছে তেওঁলোকৰ যদিও $10লৈও গুচি যায় তো আপোনালোকৰ একো লোকচান নাই বুলি মই এইটো কাৰণে কওঁ তেতিয়া ধৰক এতিয়া আমি 4 মাহত আমি ধৰক আমাৰ 10টা টোকেল ল'লে মানে আমাৰ আৰু 10টা হয়গে 4 মাহত ধৰক মই এক্সাম্পল কৈছোঁ দেই 4 মাহত হয়গে যদিহে তাৰ যিটো আমাক ROI কমি যিটো আমাৰ নেক্সট ৰিৱাৰ্ড ইয়েলটো আমাৰ যেতিয়া কমি যায় তো তেতিয়া আমাৰ কি হয় তাত কেনে অকণমান কম কেনে পাম যিটো 0.2 to 0.4 ভিতৰত বোলে 0.145 তেনেকৈ পাইছোঁ বা 0.204 এই তেনেকুৱা কেনে যদি অলৰেডি পাওঁগে তেতিয়াহ'লে আমাৰ কি হয় অলপমান 4 মাহৰ ঠাইত ধৰক 5 মাহ লাগিব পাৰে ডাবল হ'ব কাৰণে তো কেইদিনমান লেট হ'ব কিন্তু প্ৰজেক্টে আপোনালোকক কোনোদিন লষ্টৰ ৰাস্তা দেখুওৱা নাই লষ্টৰ ৰাস্তা দিয়া নাই তো আজি ধৰক আপোনাৰ ধৰক $10 কেনে চেল হৈ গ'ল বা $10 হৈ গ'ল বোলে LGNSৰ ভ্যালুটো $10লৈ নামি আহিলে তো $10লৈ নামি আহিলেও আপোনালোকৰ লোকচান নাই আপোনালোকে যিটো কেপিটেল আছে কেপিটেলটো তাত থাকিব লাগিব যিটো আপোনাৰ প্ৰিন্সিপাল হয় প্ৰিন্সিপালটো তাত থাকিব লাগিব তো আপুনি যিখিনি প্ৰফিটত আছে সেই প্ৰফিটৰখিনি আপুনি চেল কৰি লৈ পিনি যি পায় $10 কেটা আপুনি যিমানখিনি পইচা পায় তো এইখিনি প্ৰফিটৰে পইচা না আকৌ নেক্সট আপুনি থাকিবলৈ দিব তো ইয়াত মই যিটো ক্যালকুলেট কৰোঁ মই তেনেকৈ কৰোঁ আৰু মই তেনেকেই ভাবোঁ সেইটো কাৰণে মই কৈছোঁ যে এই অৰিজিন LGNS কনচেপ্টত যদিও আপোনালোকৰ ভ্যালু কমি আহে তো তেতিয়া ডলাৰৰ ভ্যালুটো যেতিয়া নেকি কমি আহে বা ৰেটটো যেতিয়া নেকি কমি আহে তো তাত টেনচন ল'বলগীয়া একো নাই ই বাঢ়িব যেতিয়া আকৌ আপোনাৰ বায়াৰ বেছি হ'ব যেতিয়া আপোনাৰ সেলাৰ বেছি হয় তো দামটো আপোনালোকৰ কমে যেতিয়া আপোনাৰ বায়াৰ বেছি হ'ব সেলাৰতকৈ বোলে বায়াৰ বেছি তেতিয়া দামটো ইনে অটোমেটিক্যালি উঠি আহিব ঠিক আছে কথাখিনি আপোনালোকে সকলোৱে বুজি পালে বৰ বেছি টাইম নকৰোঁ বেছি টাইম কৰিলে মানুহবিলাক বৰ হয় গতিকেলৈ মই সেইকাৰণে এই কথাখিনিকে আপোনালোকৰ মাজত ক'বলৈ মই আহিলোঁ বহুতে মোক ফোন কৰি আছিল বহুতে সুধি আছিল যে ইমান কমি গ'ল কিবা আহে কি বিহে কি বেয়া আহে কিনো হ'বগৈ তেনেকুৱা টেনশ্যন ইয়াত ল'ব নালাগে এই প্ৰজেক্টটোত মেকানিজমে সেইবিলাক কথা কোৱা দাই লাভেই হ'ব বুলি কোৱা আছে ঠিক আছে সকলোকে ধন্যবাদ